আমি ভবা ধৰণে কামবোৰ নহ'লে আমি হতাশ হৈ পৰোঁ। কিন্তু এই হতাশাৰ পৰা আমি কেনেকৈ বাচিব পাৰোঁ সেইটো আমি চিন্তা নকৰোঁ। আহকচোন আজি সৰু কাহিনী এটাৰে আমি আগবাঢ়ি যাওঁ, জানিবলৈ চেষ্টা কৰোঁ হতাশা পৰিব কিয় নালাগে। এবাৰ সৰু ছোৱালী এজনীয়ে হাতত মাটিৰ গুডলেক এটা লৈ দৌৰি দৌৰি এখন ফাৰ্মাচীলৈ গৈ আছিল। ফাৰ্মাচীখনৰ কাষতে ছোৱালীজনী বহু সময় থিয় হৈ থাকিল, কাৰণ যথেষ্ট ভিৰ আছিল ফাৰ্মাচীখনত। ইমান ভিৰৰ মাজত দোকানীজনে ছোৱালীজনীক দেখা পোৱা নাছিল। ছোৱালীজনীয়ে দোকানীজনক বাৰে বাৰে মাতি আছিল যদিও দোকানীজনে ভালদৰে শুনা নাছিল। মানে ডাঙৰ মানুহৰ মাতৰ ভিতৰত সৰুজনীৰ মাত তেওঁ শুনা নাছিল। ৰৈ ৰৈ ছোৱালীজনীৰ খং হৈছিল আৰু তাই কি কৰিলে, তাইৰ গুডলাকটো জোৰেৰে কাউণ্টাৰৰ ওপৰত ঠেকেচা মাৰি থলে। তাৰপিছত দোকানত যিমানখিনি মানুহ আছিল আৰু দোকানীজনে তাইৰ ফালে চাব ধৰিলে। তেতিয়া দোকানীজনে সুধিলে, মাইনা তোমাক কি লাগে? ছোৱালীজনীয়ে নম্ৰভাৱে ক'লে, মোক এটা চমৎকাৰ লাগে। ছোৱালীজনীৰ কথাখিনি শুনি তাতে থকা মানুহখিনি আৰু দোকানীজনে একো বুজি নাপালে, কি চমৎকাৰ লাগে। পিছত দোকানীজনে ক'লে, মাইনা আমাৰ ইয়াতে চমৎকাৰ নাপায় নহয়। ছোৱালীজনী ভাবিলে দোকানীজনে মিছা কথা কৈছে। তাই ক'লে, আপোনাক কিমান পইচা লাগে? মোৰ যিমান পইচা আছে সিমানখিনি দিম। মোৰ গুডলাকটোত বহুত পইচা আছে, মই গোটেইখিনি আপোনাক দি দিম। মই আজি চমৎকাৰ লৈহে ঘৰলৈ যাম। সেই দোকানখনতে আৰু এজন ভদ্ৰ মানুহ আছিল। মানুহজনে তাইৰ কথাখিনি শুনি তাইৰ পৰা একে লেঠাৰিয়ে চাই আছিল। পিছত মানুহজনে ছোৱালীজনীক সুধিলে, মাইনা তোমাক কিয় চমৎকাৰ লাগে? তুমি কি কৰিবা চমৎকাৰেৰে? তেতিয়া ছোৱালীজনীয়ে তাইৰ কাহিনীটো ক'লে। কেইদিনমান আগতে মোৰ ভাইটিৰ মূৰৰ বিষ হৈছিল আৰু যেতিয়া বিষ হৈছিল তেতিয়া মা দেউতাই ডক্টৰৰ ওচৰলৈ লৈ গৈছিল। তাৰ পিছৰে পৰা মোৰ ভাইটি ঘৰলৈ অহা নাই। দেউতাক যেতিয়াই সোধোঁ তেতিয়াই দেউতাই কয়, কালি আহিব। কিন্তু আজিলৈকে অহাই নাই। পিছত মই এদিন দেখিলোঁ মোৰ মা কান্দি আছে আৰু দেউতাই কৈ আছে যে ঔষধৰ বাবে, চিকিৎসাৰ বাবে আৰু মোৰ হাতত পইচা নাই। যিখিনি পইচা আছিল মোৰ সকলো শেষ হৈ গ'ল। এতিয়া যদি ল'ৰাজনক ভাল কৰিব লাগে তেন্তে কোনোবা চমৎকাৰেৰেহে ভাল হ'ব। তেতিয়া মই ভাবিলোঁ, দেউতাৰ ওচৰত যিহেতু পইচা নাই, মোৰ ওচৰততো পইচা আছে। সেয়ে মই গুডলাকটো চালোঁ, ইয়াতে বহুখিনি পইচা আছে আৰু মই এইখিনি লৈ মেডিকেললৈ আহিলোঁ। মই চমৎকাৰ নিব আহিছোঁ। মই এই গুডলাকটোত যিমান পইচা থৈছোঁ সকলোখিনি মই লৈ আহিছোঁ। মই ভাইটিৰ বাবে চমৎকাৰ নিবলৈ আহিছোঁ। মানুহজন অকণমান আচৰিত হ'ল আৰু তেওঁ সুধিলে, মাইনা গুডলাকটোত কিমান পইচা আছে? তেতিয়া ছোৱালীজনীয়ে গুডলাকটো মাটিত পেলাই দিলে। যেতিয়া ভাঙি গ'ল, তাই লাহে লাহে এটা দুটাকৈ পইচাকেইটা গণিবলৈ ধৰিলে। বাকী যিখিনি মানুহ তাতে আছিলে, গোট খাই আছিলে, তেওঁলোকে আচৰিত হ'ল আৰু ছোৱালীজনীৰ কাৰণে একে থিৰে চাই থাকিল। অলপ পিছত পইচাটো গণি মানুহজনক তাই ক'লে, ইয়াত 21 টকা আছে। শুনি মানুহজনে লাহেকৈ হাঁহিলে আৰু ক'লে, আৰে মাইনা ইয়াতেচোন 21 টকাই আছে আৰু চমৎকাৰ কিনিবলৈ 21 টকাই লাগে। কথাখিনি শুনি ছোৱালীজনীৰ বৰ আনন্দ লাগিল আৰু তাই ক'লে, ব'লক মই আপোনাক দেউতাৰ লগত চিনাকি কৰি দিওঁ। পিছত গম পোৱা গ'ল যে সেই মানুহজন আন কোনো নহয়, এজন বিখ্যাত ডক্তৰ হয়। তেওঁ ল'ৰাজনক 21 টকাতে চিকিৎসা কৰিলে আৰু কেইদিনমান পিছত ল'ৰাজন সুস্থ হৈ ঘৰলৈ উভতি আহিল। তাৰপিছত এদিন মাক দেউতাক ল'ৰা ছোৱালী সকলোৱে কথা পাতি আছিল। কথা পাতি থাকোঁতে মাকে সুধিলে,
আপুনি ইয়াৰ চমৎকাৰ কেনেকৈ কৰিলে কওকচোন। আজিলৈকে আপুনি মোক কথাখিনি নক'লে, কেনেকৈ কি হ'ল? আপোনাৰতো পইচা নাছিলে, তাৰপিছত এনেকৈ চমৎকাৰ কেনেকৈ? তেতিয়া দেউতাকে ছোৱালীজনীৰ ফালে চাই আহিলে আৰু ক'লে, এয়া মোৰ চমৎকাৰ নহয়, এয়া আমাৰ মাজনীৰহে চমৎকাৰ। বন্ধুসকল, এই কাহিনীটোৰ পৰা আমি এটা কথা বুজিব পাৰোঁ যে আমাৰ জীৱনত কেতিয়াবা কেতিয়াবা আমাৰ এনেকুৱা লাগে যেন আমাৰ সকলো পথ বন্ধ হৈ পৰিছে আৰু আমি হতাশ হৈ পৰোঁ। তথাপিও আমাৰ ভিতৰত, আমাৰ অন্তৰত অকণমান আশাৰ কিৰণ উজ্বলি উঠে। যিটো কামৰ প্ৰতি আমি হতাশ হৈছিলোঁ, যিটো কথা ভাবি আমি হতাশ হৈছিলোঁ, সেই কামটো কৰিবলৈ আকৌ চেষ্টা চলাই থাকে। তেওঁ হাৰি যাব নোখোজে, কাৰণ তেওঁ হৰাটো বুজিয়েই নাপায়। অসম্ভৱ মানে কি তেওঁ বুজি নাপায়। তেওঁ যিকোনো কাম নোৱাৰি বুলি ক'ব নিবিচাৰে। অসম্ভৱ শব্দটো তেওঁ বুজিয়েই নাপায়। তেওঁ অসম্ভৱ একোৱেই নাই বুলি ভাবে আৰু কাম কৰিবলৈ, আশা পূৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখি থাকে।